কেনেকুৱা পালে জনাব কমেণ্ট কৰি। আৰু যদি কোনোবাই চোৱা নাই তেতিয়াহ'লে মই ডেছক্ৰিপশ্যনত লিংকটো দি থোৱা আছে, তো আপোনালোকে চাই ল'ব। Day 1 ভিডিঅ'টো কেনেকুৱা পাইছে জনাব আৰু আজি আহোঁতে অলপ দেৰিয়ে হৈ গ'ল। মানে ৰাতিপুৱা মই টাউন গ'লোঁ, কালি যোৱা কথা আছিলে, যোৱা নহ'লে কাৰণে আজি গ'লোঁ। গৈ পেলাই আপোনাৰ কাপোৰ এযোৰ আনিলোঁ, আনি ঘৰ সোমাই ফ্ৰেছ হৈ পুনৰ আমি দুইটা মই গৈ আছোঁ তালৈ, মানে দৰা ঘৰলৈ, বিয়ালৈ গৈ আছোঁ। Spreading all around my room. My world's so bright, it's hard to breathe, but that's alright. আহি পালোহি বৰ্তমান বিয়া ঘৰ। তো বলক ভিতৰত সোমাই যাওঁ, কিবা কৈ ইমান লেট হৈ গ'ল অহা, কিবা ক'ব নিশ্চয়। এইফালে দৰাৰ পৰা প্ৰথম চফ কেইটামান খাই লওঁ। দৰাই কৈছে বোলে বৰ সোনকালে আহিলি, চফ কেইটামান খাই লওঁ বুলি কৈছে। আৰু মানে বেকগ্ৰাউণ্ডত DJ বাজি আছে, তো কপিৰাইট লাগি যাব, সেইকাৰণে মই ভইচ অভাৰ দি দিছোঁ। এনেকেই বিয়াখন চলি আছে আৰু ধুনীয়াকৈ মানুহ আহি আছে, দৰাই চফ দি আছে। তেনেকৈ চলি থকা সময়তে তাৰ মাজতে এজন আহি পেলাই এনেকুৱা ডান্স দি আছে পূৰা। তো ডান্সটো উপভোগ কৰক। খালি মই গানটো মিউট কৰি পেলাই মই বেলেগ এটা গান দি দিছোঁ কপিৰাইটৰ কাৰণে দেই। তাৰপাছত এনেকেই লাহে লাহে শেষ হ'ল ডান্স চান্সবোৰ। তাৰপাছত মানুহো শেষ হৈছে লাহে লাহে। আমিও এনেকৈ জলপান খাবলৈ ল'লোঁ আৰু জলপান খালোঁ। তাৰপাছতে আকৌ ৰাতিলৈ আৰু পূৰা DJ আৰু পূৰা ফূৰ্তি The next day. গুড মৰ্ণিং। আজি নেক্সট ডে। কালি ভিডিঅ'টো কমপ্লিট নকৰিলোঁ, কমপ্লিট কৰিব নহ'লে। আজিও এইটো ভিডিঅ' আজিতো বনাই পেলাই আজি Day 3 হয়। তো আজি মুছলিম মানুহৰ ৰিচিপশ্যন আছে। তো আজিখিনিও কৰি মেলাই ইয়াতে ইনক্লুড কৰিম বুলি ভাবি আছোঁ, সেইটো কাৰণে আজিতো মিলাই দিম বুলি ভাবি আছোঁ। তো আজি বনোৱা সিজোৱা চলি আছে এইফালে। তো গাইজ, মই অথনি বিয়া ঘৰৰ পৰা আহিছিলোঁ, আহি পেলাই ঘৰলৈ আহিলোঁ। ঘৰলৈ আহি ধুনীয়াকৈ গা পা ধুই টিপ টপ ওলাই ল'লোঁ। ওলাই পেলাই এতিয়া আকৌ যাবলৈ ওলাইছোঁ বিয়া ঘৰলৈ। তো ব্লগটো কণ্টিনিউ কৰি থাকক। যদি ভাল লাগিছে চাই তেতিয়াহ'লে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু মই আজি কেনেকুৱা লাগিছে আপুনি ক'ব কমেণ্ট কৰি পেলাই। আচ্ছা।
এইটো আমাৰ ভাগিনটো তাৰ নাকচা চাহ বোলো এফাল যাওঁ নাচি দিয়া নাচা কাপোৰযোৰ কি কোচাই দিলি এনেকৈ হাতটো দীঘল হৈ গৈছে চাগে নহ'লে গৰম উঠিলে দীঘল নাই হোৱা তো এতিয়া মানে ময়ো অকণমান কামত ব্যস্ত হৈ গ'লোঁ তাৰ পাছত তো মানুহ এনেকৈ আহি থাকিলে ধুনীয়াকৈ সুকলমে যেনিবা বিয়াখন হৈ গ'ল মই অলপ কামত লাগি থাকিলোঁ কাৰণে মই ভিডিঅ'টো কৰিব নোৱাৰিলোঁ তাৰপাছত ৰাতি আকৌ এনজয় হ'ল